মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি সৰ্বনাম পদৰ বিষয়ে আলোচনা কৰিম। এই বাক্যকেইটা চোৱাচোন। কমল এজন ছাত্ৰ, কমল ক্ৰিকেট দলৰ খেলুৱৈ, কমলৰ দেউতাকৰ নাম শ্ৰীযুত বিমল দত্ত। এই বাক্যকেইটালৈ মন কৰাচোন। প্ৰতিটো বাক্যতে কমল নামটো ব্যৱহাৰ কৰা হৈছে। একেটা নামকে ব্যৱহাৰ কৰাত শুনিবলৈ শুৱলা হোৱা নাই। এই বাক্যকেইটা এনেকৈও লিখিব পাৰি। কমল এজন ছাত্ৰ, তেওঁ ক্ৰিকেট দলৰ খেলুৱৈ, তেওঁৰ দেউতাকৰ নাম শ্ৰীযুত বিমল দত্ত। এই বাক্যবোৰৰ পৰা বুজিব পাৰি যে কমল বিশেষ্য পদৰ সলনি তেওঁ বা তেওঁৰ এই দুটা পদ ব্যৱহাৰ কৰা হৈছে। অৰ্থাৎ আমি বিশেষ্য পদৰ সলনি তেওঁ আৰু তেওঁৰ এই দুটা পদ ব্যৱহাৰ কৰিলোঁ। অৰ্থাৎ বিশেষ্য পদৰ সলনি যি দুটা পদ ব্যৱহাৰ হ'ল, এই পদকে কি বুলি কোৱা হয়? সৰ্বনাম পদ। এতিয়া চোৱা, সৰ্বনাম পদ কাক বোলে? বিশেষ্য পদৰ সলনি ব্যৱহাৰ কৰা পদবোৰক সৰ্বনাম পদ বোলে। উদাহৰণ: মই, আমি, আমাক, তেওঁলোক, তেখেতসকল এই শব্দবোৰ হৈছে সৰ্বনাম পদৰ উদাহৰণ। সৰ্বনাম পদক 4টা ভাগত ভাগ কৰা হৈছে: ব্যক্তিবাচক সৰ্বনাম, স্থানবাচক সৰ্বনাম, কালবাচক সৰ্বনাম, বিশেষণবাচক সৰ্বনাম। প্ৰথমতে চোৱা, ব্যক্তিবাচক সৰ্বনাম বুলিলে আমি কি বুজি পাওঁ? কোনো মানুহ বা প্ৰাণীৰ নামৰ সলনি ব্যৱহাৰ কৰা পদক ব্যক্তিবাচক সৰ্বনাম পদ বোলে। উদাহৰণস্বৰূপে, তেওঁ ভাল ল'ৰা, তহঁত আহিলেই। ইয়াত চোৱা, তেওঁ হৈছে সৰ্বনাম পদ। আমি বিশেষ্য পদৰ সলনি ব্যৱহাৰ কৰিছোঁ। আমি তেওঁৰ সলনি যদি বিশেষ্য পদ ব্যৱহাৰ কৰিলোহেঁতেন, তেতিয়াহ'লে ইয়াত যিকোনো নাম দিব পাৰিলোহেঁতেন, যেনে কমল, বিমল আদি আমি নাম দিব পাৰিলোহেঁতেন। কিন্তু আমি বিশেষ্য পদৰ সলনি ব্যৱহাৰ কৰাৰ বাবে আমি ইয়াত কি দিছোঁ? সৰ্বনাম পদ ব্যৱহাৰ কৰিছোঁ, সেইবাবে তেওঁ লিখিছোঁ। তাৰপিছত চোৱা, স্থানবাচক সৰ্বনাম। যিবোৰ পদ ঠাইৰ নামৰ সলনি ব্যৱহাৰ কৰা হয়, তাকে স্থানবাচক সৰ্বনাম পদ বোলে। যেনে, তাত কোন আছে, য'তে ত'তে থু নেপেলাবা। ইয়াত চোৱা, আমি যিকোনো ঠাইৰ নাম ব্যৱহাৰ কৰা নাই। তাৰ সলনি আমি ইয়াত কি ব্যৱহাৰ কৰিছোঁ? তাত। আৰু যিকোনো ঠাইৰ সলনি আমি যি শব্দ বা পদ ব্যৱহাৰ কৰিছোঁ, সেই পদকে আমি কি বুলি ক'ম? সৰ্বনাম পদ। আৰু স্থানৰ নামৰ সলনি বা ঠাইৰ নামৰ সলনি ব্যৱহাৰ হোৱাৰ বাবে এই পদক কোৱা হয় স্থানবাচক সৰ্বনাম পদ। তাৰপিছতে চোৱা, কালবাচক সৰ্বনাম। যি পদ সময়ৰ সলনি ব্যৱহাৰ কৰা হয়, তাকে কালবাচক সৰ্বনাম পদ বোলে। উদাহৰণস্বৰূপে, আমি এতিয়া খেলিছোঁ, কালিলৈ পৰীক্ষা হ'ব। ইয়াত এতিয়া আৰু কালিলৈ এইকেইটা হৈছে কালবাচক সৰ্বনাম পদ। ইয়াত সময়ৰ সলনি ব্যৱহাৰ কৰা হৈছে। নিৰ্দিষ্ট যিকোনো সময় দি দিয়া হোৱা নাই বাক্যকেইটাত। ইয়াত সময়ৰ সলনি এইকেইটা পদ বা শব্দ ব্যৱহাৰ হৈছে আৰু এই পদকে কালবাচক সৰ্বনাম পদ বুলি কোৱা হয়। তাৰপিছতে আছে বিশেষণবাচক সৰ্বনাম। যিবোৰ পদ বিশেষ্য পদৰ আগত বিশেষণৰ দৰে ব্যৱহাৰ হয়, তাক বিশেষণবাচক সৰ্বনাম বোলে। যেনে, এইখন কিতাপ, যেনে তেনে মই ঘৰলৈ যাম। কিতাপটো হৈছে কি পদ? বিশেষ্য পদ, আৰু তাৰ আগত ব্যৱহাৰ হৈছে এইখন। আৰু বিশেষ্য পদৰ আগত বিশেষণৰ দৰে ব্যৱহাৰ হোৱাৰ বাবে এই সৰ্বনাম পদক বিশেষণবাচক সৰ্বনাম পদ বুলি কোৱা হয়। সৰ্বনাম পদৰ আৰু কেইটামান উদাহৰণ চোৱাচোন। ব্যক্তিবাচক সৰ্বনাম পদৰ উদাহৰণ চোৱা। যিকোনো বাক্যত এইকেইটা শব্দ থাকিলেই তোমালোকে সহজতে চিনি পাবা কোনবোৰ সৰ্বনাম পদ। ব্যক্তিবাচক সৰ্বনাম পদ: মই, তুমি, সি, তেওঁ, তাই, আপুনি, কোন, তেখেত। এইকেইটা শব্দ যদি তোমালোকে যিকোনো বাক্যত পোৱা, তোমালোকে সহজতে চিনি পাবা যে এইকেইটা সৰ্বনাম পদ। স্থানবাচক সৰ্বনাম পদ কোনবোৰ চোৱা। অ'ত ত'ত, ক'ত, য'ত, ইয়াত, তাত, অলৈ, তালৈ, কলৈ,
ইয়ালৈ, কৰ পৰা ইত্যাদি এইকেইটা হৈছে সৰ্বনাম পদৰ উদাহৰণ, স্থানবাচক সৰ্বনাম পদৰ উদাহৰণ। তাৰপিছতে আছে কালবাচক সৰ্বনাম পদ, আজি, কালি, এতিয়া, অথনি, তেতিয়া, কেতিয়া, তাহানি, কাহানি, যেতিয়া ইত্যাদি এইকেইটা হৈছে কালবাচক সৰ্বনাম পদ। তাৰপিছতে আছে বিশেষণবাচক সৰ্বনাম পদৰ উদাহৰণ, সৌ, সৌৱা, যেনে তেনে, কেনে, এনে, ইমান, কিমান, যিমান, সিমান, আটাই, সকলো এইকেইটা শব্দ হৈছে বিশেষণবাচক সৰ্বনাম পদ। আশা কৰিছোঁ তোমালোকে সৰ্বনাম পদৰ বিষয়ে বুজি পাইছা চাগে।